হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি ৰাতিপুৱাই মই মোৰ লগৰ এজনৰ সৈতে আহিছোঁ যোৰহাটৰ দেৱাল ৰোডত অৱস্থিত বুঢ়ীগোসানী দেৱাললৈ বুলি। মোৰ কোনো প্লেন নাছিলে ইয়ালৈ আহিম বুলি, কিন্তু আজি যিহেতু তাৰ বাৰ্থডে, কথাষাৰ পেলাবলৈ অলপ বেয়া পালোঁ আৰু তাতে ময়ো আজিলৈকে আহি পোৱা নাছিলোঁ। সেয়েহে সি কম্পিউটাৰ ক্লাছত লগ ধৰিলত গুচি আহিলোঁ আৰু আহি পাই মনটো খুব বেছি পবিত্ৰ লাগিলে। প্ৰথমতে আমি চাকি বন্তি কিনি জ্বলাই ল'লোঁ আৰু এয়া আমাৰ বাৰ্থডে বয়। ওৱান্স এগেইন হেপী বাৰ্থডে। তোমাৰ সকলো সপোন যাতে সঁচা হওক, ভগৱানে যাতে সহায় কৰক, তাকে আশা কৰিলোঁ। আৰু এয়া আমি সেৱা কৰি উঠি দেৱালৰ লগতে থকা গণেশ মন্দিৰতো সেৱা কৰি ল'লোঁ। আৰু এয়া হৈছে মন্দিৰৰ চাৰিওকাষৰ দৃশ্য। আৰু আমি যিহেতু অলপ সোনকালে গৈছিলোঁ, সেইবাবে সেই সময়ত ইমান বেছি মানুহৰ ভিৰ হোৱা নাছিলে, কিন্তু ভিৰ নাথাকিলে বেছিহে ভাল লাগে মোৰ, ভালদৰে চাকি গছ জ্বলাব পাৰি। আৰু যিহেতু ইয়াত পাৰ চৰাই দান দিয়া হয়, সেয়েহে ইয়াত অসংখ্য পাৰ চৰাই আছে, প্ৰায় ৩০-৪০০মান পাৰ চৰাই আছে। আৰু এইদৰে যদি সিহঁতক খাবলৈ দিয়া হয়, গোটেই পাৰ চৰাইবোৰ ওপৰৰ পৰা নামি আহে। আচলতে কোৱা হয় ন, ছাডেন প্লেন ইজ দ্য বেষ্ট বুলি। হয়, আজি মোৰ লগতো ঠিক তেনেকুৱাই হ'ল। মোৰ কোনো প্লেন নাছিলে, মই আহিছিলোঁ ক্লাছলৈ বুলি, কিন্তু হঠাৎ ইয়াত আহি গ'লোঁ আৰু মনটো ভৰি পৰিলে গোটেই দিনটোৰ বাবে। দৈনন্দিন ব্যস্ততাৰ মাজৰ পৰা যেতিয়া এটা দিন এইদৰে নিজক দিয়া হয়, খুব ভাল লাগে। আপোনালোকেও কেতিয়াবা এইদৰে আহিবচোন। তাৰ পাছত আমি আহিলোঁ দেৱাল ৰোডৰ ঠিক অপজিটত থকা মিঠাপুখুৰী ৰোডৰ ফালে। আৰু এয়াই হৈছে ১৮০১ চনৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত খন্দোৱা মিঠাপুখুৰী। সেই সময়ত এই পুখুৰীৰ পানী দেৱালৰ লগতে ৰজাঘৰীয়াৰ মূৰ্তি ধুবৰ বাবেও ব্যৱহাৰ কৰা হৈছিলে। তদুপৰি কোৱা হয় যে নাগা পাহাৰৰ পৰা অহা কেইজনমান লোকে আমলখি খাই উঠি এই পুখুৰীৰ পানী খাইছিল আৰু পানীৰ সোৱাদ মিঠা পাইছিল, সেয়েহে এই পুখুৰীৰ নাম মিঠাপুখুৰী ৰখা হয়। যিহেতু চাই লভাৰ, সেয়েহে আহিলোঁ দুয়ো চাহ খাবলৈ বুলি। আৰু চাহ খাই উঠি আমি আহিলোঁ লাইট কিনিবলৈ। কালি অৱশ্যে নিছিলোঁ, তথাপিও আজি আৰু এটা কিনি ল'লোঁ। আৰু আপোনালোক সকলোকে দীপাৱলী বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৱে দেৱালী ভালদৰে এনজয় কৰক, কিন্তু তাৰ লগতে শব্দ আৰু বায়ু প্ৰদূষণৰ ওপৰতো অকণমান গুৰুত্ব দিব। এণ্ড হেপ্পী দিৱালী টু অল অফ ইউ। থেংক ইউ।